হেল্ল' এভৰিৱান, মই ফুৰিব আহিছিলোঁ। আহোঁতে দেখিলোঁ ইয়াতে বৌজনীয়ে গ্লভছ বনাই আছিলে। মই এনেই ফুৰিব আহিলোঁ বন্ধ বুলি, কিন্তু গ্লভছ বনোৱা দেখি কিনে ময়ো বোলো ট্ৰাই কৰি চাওঁ। এয়া গ্লভছৰ পেকিঙৰ কথা মই বহুত দিনৰ পৰা শুনি আছিলোঁ। এইবোৰ গোটবোৰ থাকে যে গোটবোৰতো মানে গ্লভছবোৰ পেকিং কৰিব দিয়ে। এনেকুৱা এইবোৰ সৰু কাম হয়, কিন্তু মানে নিজৰ হাত খৰচ এনেকৈ নিজে ওলাব পাৰি। যিসকলে ঘৰত থাকে, হাউচৱাইফ হয় বা তেনেকুৱাবোৰে নিজৰ ঘৰৰ কামখিনি শেষ কৰি কিনে এনেকৈ যদি গ্লভছ পেকিং কৰিও নিজৰ হাত খৰচটো ধুনীয়াকৈ ওলাব পাৰে। মই শুনিহে আছিলোঁ কেনেকৈ পেকিং কৰে বা কেনেকুৱা গ্লভছ আছে বাৰু গম পোৱা নাছিলোঁ। এইটো গ্লভছটো আমাৰ যিবোৰ কালাৰ চালাৰবোৰত ব্যৱহাৰ কৰা হয় যে হাত লেতেৰা নোহোৱাৰ কাৰণে, এইটো সেয়া গ্লভছ হয়। এইবোৰ এনেকৈ পেকিং কৰা হয়। মানে পেকিং কৰোঁতে টাইম লাগে মানে কি কয়, মই যিহেতুকে নতুন হয়, মই কৰা নাই তেনেকৈ, সেইটো কাৰণে অলপ টাইম লাগিছে। যেতিয়া প্ৰেক্টিছ হৈ যায় তেতিয়া বেছি টাইম নালাগে। মোৰ কিন্তু বহুত টাইম লাগিছে। এইটো ফাৰ্ষ্ট টাইম কৰাই নাই, ইয়াৰ আগত মই কেইযোৰমান কৰিছিলোঁ, কিন্তু বহুত টাইম লাগিছিলে। কাৰণ জুখি মাখি বহুত মানে একদম বাহিৰত ওলাবই নালাগে, একদম সমান হ'ব লাগে, তেনেকৈ মানে পেকিং কৰিব লাগে। যদি সমান নহয় তেতিয়াহ'লে আৰু খুলি কিনে নতুনকৈ বনাব লগা হয়। গতিকে প্ৰেক্টিছ থাকিলে কথা নাই আৰু সোনকালে হৈ যায়। তাৰমানে মোৰ প্ৰেক্টিছ নাছিলে কাৰণে টাইম লাগিছিলে, কিন্তু কৰি চাব মন আছিলে। মই কৰি চালোঁ, লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। যিসকলে নাজানে গ্লভছ কেনেকৈ পেকিং কৰে বা এনেকৈ গ্লভছ পেকিং কৰাও কাম থাকে বুলি, তেখেতসকলে জানিব পাৰিব। যেনেকৈ মই জনা নাছিলোঁ, কিন্তু শুনিহে আছিলোঁ গ্লভছ পেকিং কৰা কাম এটা আছে বুলি, কিন্তু কৰি পোৱা নাছিলোঁ বা দেখা নাছিলোঁ। আজি দেখিলোঁ, লগতে কৰিও চালোঁ, ভাল লাগিছে কৰি। কাৰণ নতুন কাৰণে মোৰ টাইম লাগিছে, কিন্তু কৰি বেয়া লগা নাই। মই কৰিলোঁ। কিন্তু এইবোৰ দেখিছেনে, গোটেইবোৰ যে দেখিছে, এইবোৰ মই গোটেই কৰা নাই, বহুত কৰা আছে। মই অকলে কৰা নাই, তাৰমানে মই অকণমানহে কৰিছোঁ ইমান, কাৰণ মই কৰোঁতে বহুত টাইম লাগে। সেইটো কাৰণে মোৰ কৰোঁতে টাইম লাগিছে। এনেকৈ 10যোৰ মানে পেকিং কৰি লাবাৰ বান্ধি দিলে এইটো এটা বুলি ধৰা হয় আৰু তেনেকৈ মানে পইচাটো দিয়া হয় আৰু বহুত বেছিও নিদিয়ে। তথাপিতো বাৰু নিজৰ হাত খৰচৰ পইচাটো ওলাই যায় আৰু যদি কৰিব পাৰে বা টাইম দিব পাৰে, তেতিয়াহ'লে ধুনীয়াকৈ নিজৰ খৰচটো ওলাই ল'ব পাৰে। মই এইটো কাৰণে এনেকৈ কৰিছিলোঁ। দেখিছেনে মই কেনেকৈ কৰিলোঁ, চেষ্টা কৰিছিলোঁ বাৰু, পাৰিছোঁ। আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। যদি মই বনোৱা ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ পেজটো ফ'ল' কৰি দিব। দেখিছেনে ইমানখিনি হৈছে, এনেকৈ লাবাৰ বান্ধি থৈ দিছে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। বাই বাই।